গুড মৰ্ণিং। আৰু ফাইনেলি সেই দিনটো আহি গ'ল য'ত মই ৰাতি সোনকালে শুই সোনকালে উঠি আহি গ'লোঁ ট্ৰেইন ধৰিবলৈ বৰপেটা ৰোড ষ্টেচনলৈ। কাৰণ আমি গৈ আছোঁ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিবলৈ। আমি বুলি ক'লে ভুল হ'ব, একচুৱেলি মই গৈ আছোঁ ভ্ৰমণ কৰিবলৈ আৰু মোৰ লগত থকাজন মোৰ ভাইটি হয়। সি গৈ আছে তাৰ খেলাৰ কাৰণে, খেলা মানে কাৰাটে খেলা। আৰু ফাইনেলি ট্ৰেইনত বহি লৈ ৰুটি লৈ আহিছোঁ ঘৰৰ পৰা। মাহীয়ে দি পঠাইছে জেলি আৰু আমি চবেই মিলি খাইছোঁ। ঘৰৰ পৰা খানা লৈ আহি যেতিয়া বাহিৰত খোৱা যায় অমৃতৰ নিচিনা লাগে, অমৃত লিটাৰেলি। তাৰপিছত বুট খাই কিনে নামি গ'লোঁ, আমাৰ ফাইনেল ডেষ্টিনেশ্যনো পালোঁ। আৰু ইয়াতে ইমান বান্দৰ লাগিছে, হাই কি মৰম লগাকেইটা আৰু ওখ পাখ গোটেইকেইটা। অলপমান বান্দৰৰ কিৰিলিবিলাক চাই ওলাই আহিলোঁ ষ্টেচনৰ বাহিৰত। তাৰ পৰা টেম্পু ধৰি আমি গ'লোঁ আমি য'ত থাকিম তালৈ। নতুন এখন চহৰত আহিছোঁ, কিবা এটা ভাল লাগিছে, বিৰাট এক্সাইটেড। এইখন দলং আমাৰ শৰাইঘাটৰ নিচিনা, ৰাজঘাট পুল। আৰু এয়া থকা জেগা। বাই বাই।